এই পিলিঙা তেতিয়া পৰা খৰি বিচাৰি বিচাৰি পগলা হ'লো, কিন্তু এডাল খৰি পাবলৈ নাই। এই খৰিকেইটা মই খাই আহি পেলাই হাগি চাগি থৈ পেলাই খৰি চৰি চব লৈ যায়। এই পিলিঙা এই পাগল ভোলা মোলাহঁত ক'ত ৰ'ল? মামা এইকেইটা শিখৰটো বোলা মাৰি আছে। থক মোৰ লাগিও থ শিখৰ, মই খাম নহয়। ল এই 20 টকীয়া চিখৰৰ পেকেটটো মই একেলা খাই ক'ব পাৰিম নেকি? তোক নেদিম নেকি মই? ইমান খৰ কিয় তোক দিমতো মই। এই ভোলা মোলা তহঁতে তাতে কামোৰা কৰি আছে, সোনকালকে নাহাক গিয়া। কৈছো কৈছো ৰ এই 20 টকীয়া শিখৰ পেকেট এটা মিলাই খাই ললো আৰু। আইঅ কতা তহঁতে মনে মনে চিখৰ খাই আছা, মোলৈ অলপ লৈ আহ চিখৰ। আইঅ মহা তই যে কথাবিলাক ক আৰু চিখৰ খা যদি অলপ আগতে ক'ব লাগে। 20 টকীয়া চিখৰ পেকেট এদি 3টা পুলেই নেকি বাৰু? কালি মই কিনে চিখৰ পেকেট এদি যি চাৰোতে ভগাই খালো, তেতিয়া কাকিয়া আহিছিলে তহঁত। আজিৰ পৰা তহঁতে যদি মোৰ তাপে আৰু চিখৰ খাবা ৰচোন বাৰু চাই ল তহঁতক। এই বুঢ়া নাখাও যা তোৰ চিখৰ। তই যদি খা আমাৰ আগতে ক'ব লাগে, আমি তোক চিখৰ দিলো হয় নহয়? সঁচাকে কিন্তু এডাল বৰ মস্তি মাল দেই। কালি ৰাতিটো পিটিকি আছো ঘুমেটিয়ে নাহিল মোৰ। তেতিয়াৰ পৰা মই 40 কপিমান ফটো মাৰিলো আৰু নামাৰো ফটো। মোক দোকানীয়ে কৈ খেদিছি বেছিকে ফটো মাৰিলে মোবাইলটো বেয়া হ'ব, আৰু নামাৰো ফটো। চালা তই একে খোচাই একে চিটিকি পৰি পথাৰত পৰিবি যে, কথা কবা আহিছা? তই বহুত পেলপেলে থাকা, এক কপি চেলফিকে ল দুইটাই আহ। একেবাৰে তই দেখোন চশমা একে কেপ চেপ একে পিন্ধি ললি দেখোন। কি বান্ধেৰি থিয়া হৈছে, বেলেগ কাহাৰি এটা মাৰি দি নাইবা মই চেলফি লোৱা নাই কিন্তু। হ'ব যা বৰকটাই পোষ্ট দি থাকিব নালাগে, মেলেঙা থিয়া হয় দি। হ'ব যা, তই গাহৰি বেচি ল, কিডনী বেচি ল, যি কৰি ল লগে যা হ'ব যা। মোবাইলটো মই ফেচবুক চলাবা লাগিহে আনছো, তোৰ ফটো মাৰবা লাগি মই আনা নাই নহয়। কথা কবা আহিছা তই ডাংকাটি। কি হ'ল? নতুন মোবাইলত গেম খেলিবা দিবি নেকি? খেল কোথা তই কথা লাঠি লাঠি বজাই মালিজি মোক কিয়া? গৰু তোক মই নামাৰি পেলাই চুমা খাব লাগে? তোক মই গেম খেলবা দিব লাগে হে? মোবাইলটো হেং মাৰবা লাগি কথা কবা আহিছা? পুষ্পাৰাক দেখোন তই এতিয়া মোবাইল চাবা দিছিলে, মোক কি দিবা নহয় নেকি অলপ চাবা লাগি তই হে? দাৰিয়াক কেতিয়া দিলো মই মোবাইল চাবলৈ? তইহে জানবি। তই মোবাইল চাবা নেদা নহয়, তই চাই থাক, তোৰ মোবাইল ভাঙো। দেখিছা জহনী দাৰিয়াক মই মোবাইল চাবা দিয়াই নাই, সি মনে মনে আহি পেলাই কেতিয়া পিটিকি আছে। যাই আছো ঐ পুষ্পা দাৰিয়া। মোবাইল টিপবাই নাজানে আকৌ সি, আকৌ পুষ্পা দাৰিয়াই আকৌ মোবাইল টিপবা আহিছি মোৰ। ল'ৰাকেইটা তহঁতে যে মোক মাতি লৈ আহিছা নদী পাৰত, সঁচাকে আছে নে বস্তুটো? আছে যদি বৰ ভাল কথা, আজি খাবলৈ পাম আৰু। কামটো অলপ ৰিস্কি কিন্তু হলেও খাই মস্তি লাগে। আপুনি বোলো পিলিঙা থাকোঁতে চিন্তা লৈছে না? পিলিঙাই চাবিচোন বাৰু কেনেকৈ ধোৱা দি পেলাই গোটেই বৰলখন নোহোৱা কৰি দিব। আগতে মানে তহঁতে পিলিঙাৰ লগত বৰল বাহ পাৰিছ? বৰলৰ বাহ কত ভাঙিলো কত খালো আগতে পিলিঙাৰ লগত। আজিতো খালি অলপমান ডাঙৰ, কিন্তু খাই মজা লাগিব। বহুত দিন বৰল বাহ খাৱাই নাই, আজি কিবাকে এখন বৰল বাহ খাব পাম আৰু। তেতিয়াৰ পৰা ৰখি আছো, ইহঁতে বৰল বাহ পাৰিম বুলি যাম বুলি কৈছিলি, তই দেখোন আহিয়ে বনাই দিল নেকি? যেন কি বৰল বাহ? মই যাম ভাঙিবলৈ, মই যাম।
নালাগে নালাগে, আপুনি যাব নালাগে, থকহে আপুনি। বৰলা বাহে খেলিব এতিয়া, একেবাৰে ঠিকা ফুলাই খেলাব। বজন তই মোক কি নামৰ বুলি ভাবিছ নেকি? আগতে মই বৰলা বাহ ভাঙি ভাঙি কিমানক যে কিমান খোৱালো। কি ক? যাই যদি যাব পাৰিব বাৰু, কিন্তু আপোনাক বৰলা কামুৰিলে কিন্তু মোৰ ৰিক্স নহয় কিন্তু। এইকেইটা পুষ্পাহঁতো আহিছে, লগত মানে পিলিঙাও যাব আৰু কথা নাই পিছে। পিলিঙা হাত ভৰি কালিয়া, আজি কিন্তু তই মোক বৰলা বাহ খুৱাম বুলি কৈছা, খুৱাবাই লাগিব। পুষ্পা আপুনি কিয় চিন্তা কৰিছে? মই খুৱাম বুলি কৈছো নহয়, খুৱাম। ঐ মা, এইকেইটা বজন হাতে কি কৰি আছে আকৌ তাতে? পুষ্পা সিহঁতে যাব লগত, সিহঁতে বুল্লখন বোলে ক'ৰবাত দেখা পাইছি। চলো চলো পিছা চলো, বুল্লা খাম আজি। বল 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 পিছে বজেন, এতে ৰৈ থাকি টাইম ৱেষ্ট কৰি থাকি কাম নাই। ফটাফট যাও যে, বৰলটো খাও 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 লাগিয়ে আছে, জিভাৰ পৰা পানী পৰিয়ে আছে। পিছে বলক বলক, লগত মামা মেচটো আনিছে না? মেচ নহয়, মেচ তেল চব আনিছো, যৌ যৌ যৌ। বজন, ইমান খৰধৰ কিয় কৰিছা? মই যাম তো। পিলিঙা আহিলি, তোকে ৰখি আছো তেতিয়াৰ পৰা। যাও 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 বজন দা যাও। এই ছোটা পিলিঙা, তোৰ কি বৰলা বাহৰ কথা শুনি ভয় লাগিছে নেকি? পুষ্পা মোৰ আকৌ কিয় ভয় লাগিব? মইহে বৰলা বাহ পাৰিম। যৌ যৌ যৌ, পুষ্পা বহুত লেকচা মাৰি থাকা তই। মেলো বৰলা বাহ পাৰিবলৈ যে ইমান মুখা ওলাইছে, তোক গীতা বাৰু কাম মুখত দিব। তোক খাব নাপালেও নাই, বৰলা বাহ পাৰাই মজা বেলেগ এটা আছে আকৌ। চলিহাত বল বল, বৰলা বাহ খাব লাগে। কেইদিনমান যোৱাকে গোটেইকেইটাই শুকান খৰি বিচাৰি পালো। কেইদিনমান হাবিত নাহিলেও চলি যোৱাকে পালো। নে কি ক পিলিঙা? মামা ঠিকে কৈছা। পিলিঙা পিছফালে ঘূৰি চাইছোন, সেইকেইটা আহিছে নে নাই? মামা এইকেইটা আহি আছে। কটা মহাই দেখোন বৰ ফাল্টু কামত লৈ আহে। হাবি পৰা এডাল খৰি নি নাপালো। বেলেগৰ হেঙাৰ ভাঙি জ্বলন্তে গেল। সোনকালকে সোনকালকে। ভোলা মোলা, তহঁততকে মই ডাঙৰ খৰি আনিছো, তাতে এপিমান কেইটা লওঁতে ফেফালি না? মহা তোৰ হৈছে ভাত খাব বুলি, আমাৰ হৈছে মাল খাব বুলি, থৈ না মিলিব। এডাল আকৌ কিহে গুজৰিলে, শুনিছা নে তহঁতে? মহা শুনা দেখোন কিয় ডাঙৰ মানুহ লাগিছে। বোলো এডাল বাঘ নহয়, সিংহ হে। কটা, এডাল বাঘ নহয়, সিংহ। পলা পলা। ভেবেলা মৰিলো, পলা পলা। বাপৰে বাপ, এখন কিন্তু বজন মস্ত টেকেলিয়া বুল্লৰ বাহ দে। দেখাত দেখোন 1 কেজি 1.5 কেজি মান উলবহান লাগছি, তো খাৱা আৰু কথা আজি। তেতিয়াহ'লে দেৰি কিহৰ? পিলিঙা যা আৰু লগাই দিয়া বৰলাখানা জুই। পিলিঙাই বৰলাখানা ধোৱা দিয়াৰ লগে লগে চাই থাক, বৰলাখান কেনেকৈ নোহোৱা হৈ যাব। পুষ্পা দা, মই কিন্তু একেলাই যোৱা নাই দে ভাই, যিহে মস্ত বুৰলো বা কামুৰিলে মোৰ টিকা ফুলাই যাব। হ'ব দে তই একেলাই যাব নালাগে, আমি গোটাইকেইটাই যাম। পিছে দেৰি কিহৰ? বাঁহ এডাল আনো আৰু জুই লগাৰ ব্যৱস্থাটো কৰো। বল।